হাই গাইজ, কি খবৰ আপোনালোকৰ? অম্বিজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক আজি মই চিলি পৰ্ক কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাওঁ। সকলোৱে বনাব জানে, মই কেনেকৈ বনাইছোঁ তাকে দেখাওঁ। এটা কুকাৰত মই প্ৰথমতে পানী দিছোঁ অলপ, আৰু মাংসখিনি এনেদৰে গোটাকৈ দিছোঁ। অকণমান লগতে নিমখ দিছোঁ। দুটা হুইচেল মাৰিব দিম এতিয়া মই। তাৰপিছত নমাই মাংসখিনি ঠাণ্ডা হোৱাৰ পিছত সৰু সৰুকৈ কাটি স্লাইচ কৰি ল'লোঁ। এখন কেৰাহীত অকণমান তেল দিলোঁ আৰু অকণমান ইয়াতে চুগাৰ দিছোঁ। আৰু এই চুগাৰখিনি কেৰামেলাইজড হোৱালৈকে মই এনেদৰে ইয়াতে লৰাম। এতিয়া মাংসখিনি দিছোঁ। মাংসখিনি দিয়াৰ পিছত মই 2-3 মিনিটমান এনেদৰে লৰাই আছোঁ। লগতে তেল ওলাবলৈ আৰম্ভ কৰিছে আৰু কালাৰটো চেঞ্জ হৈছে। এতিয়া ইয়াত মই আদা নহৰু ৰুকা দিছোঁ, পেষ্ট কৰা নাই, ৰুকিহে দিছোঁ। আৰু পিঁয়াজখিনি স্লাইচ কৰি দিছোঁ। লগতে কেপচিকামো দিছোঁ আৰু মিডিয়াম চাইজৰ এটা বিলাহী দিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ লৰাম। আৰু ডাৰ্ক চয়া চচ, ভিনেগাৰ, টমেটো চচ, সোৱাদ অনুযায়ী নিমখ দিলোঁ। ভালদৰে এনেকৈ লৰাম যাতে মাংসখিনিৰ পৰা তেল আৰু ওলাই কালাৰটো চেঞ্জ হয়। এয়া এইখিনি হ'ল ফাইনেল লুক। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব। যদি ভাল লাগিছে, ভিডিঅ'টি চাই ভাল পাইছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।